ফাইনেলি আমাৰ এটা মেজি চেজি জ্বলোৱা হৈ গ'ল আৰু এতিয়া আমি দ্বিতীয়টো দিনা এটা কাৰ্যসূচী অৰ্থাৎ মানে এটা মজবুত খানা আমি আজি ৰাখিব বিচাৰিছোঁ। চ' দেখাম খানাটোৰ যোগাৰ কেনেকৈ কি হৈছে। তো ভাগৰি গৈছোঁ আৰু কালিৰ পৰা নাচি ৰাতিও নাছিলোঁ আৰু তো চাওক কেনেকৈ কি হয় দেখা। বেকগ্ৰাউণ্ডটো দিব নোৱাৰোঁ, কপিৰাইট আহি যাব পাৰে, তথাপিতো অকণমান শুনাই দিছোঁ বাৰু আপোনালোকক। তো চব সম্পূৰ্ণৰূপে যা যোগাৰ কৰি থকা আছে আৰু এটা মানে অকণমান ক'বলৈ আৰু বেয়া লগা কথা, আমাৰ গাঁৱত মানে বিশেষকৈ ছোৱালীৰ সংখ্যাটো কম, গতিকে দেখিছে নিজে লাগিবলগীয়া হৈছে আৰু লাগি কৰি মানে যোগাৰ কৰিছোঁ আৰু সোনকালে হওক বুলি। দেখিছে মই চাউল ধুই আছোঁ, ইমানো হেৰি নহয় আৰু তথাপিতো মানে আছে আৰু তেনে নগণ্য আৰু তথাপিতো থাকিলেও আজিকালি ছোৱালী গম পায় আৰু সেয়া আৰু নহয় জানো, কাম চাম কৰিবলৈ অকণমান টান পায় আৰু নখ চখ ভাঙিব। যে কি নহওক খানাটো ৰেডি কৰা হৈছে, সোনকালে আমি খাব লাগে আৰু ভোক লাগি গৈছে। আয়োজনটো অলপ দেখুৱাই দিছোঁ কি কি আছে সুধিছোঁ সিহঁতক। এটা মাছ উতলি আছে দেই, ইয়াত মাছ উতলি আছে, মাছে আৰু সেই দেই পইচাই বনাইছোঁ, আমি বইল বনাইছোঁ দেই, মাছে পইচাই বইল। ইয়াতে কচ মাছ উতলি আছে, কৰচ মাছ, এইপিনে ভাত বনি আছে, চবে খাওঁকৈ ৰেডি হৈ আছে চবে। ঠেং মাথা ইয়াতে আমাৰ ভকতো আছে, আমাৰ ভকতেও লাগি আছে, চবে লাগি আছে। এফালে আয়োজন চলি আছে, এইফালেও কিছুমান আয়োজন চলি আছে। তো আমাৰ খানাৰ আয়োজন হৈ আছে, খাবলৈ খবৰ মাত্ৰ অলপ সময়ৰ পাছতে আমি খাবলৈ আৰম্ভ কৰিম। মানে দুজনমান আমাৰ আহিবলৈ আছে আৰু বন্ধু, গতিকে তেওঁলোকে আহিলে আমি একেলগতে খাবলৈ আৰম্ভ কৰিম। গতিকে চাওকচোন, চাই দেখুৱাই আছোঁ বাৰু দেই। কিন্তু এইখিনিতে আমাৰ এজন মহাশয় আছে, মহাশয়ক মই এবাৰ দেখুৱাই দিব লৈছোঁ মোৰ ভিডিঅ'ত। নমস্কাৰ, সকলোকে ভোগালী বিহুৰ ওলগ আৰু শুভেচ্ছা জনালোঁ। সকলোৰে দিনবোৰ মাঘৰ জুইৰ দৰে, মানে মাঘৰ জুয়ে সকলো অসূয়া অপ্ৰীতি নাশ কৰি পেলাই যেন সুখ আৰু সমৃদ্ধি লৈ আনে, তাকে আশা কৰিলোঁ। সুন্দৰ। তো ভাল লাগিলে, এই মহাশয়কো লগ পালোঁ, খুব ভাল লাগিলে। আৰু ইমানতে সামৰিম, মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, সামৰিম আৰু এতিয়া। তো ভিডিঅ'টো ইমানতে সামৰিম আৰু খোৱা আপোনালোকক নেদেখুৱাওঁ, হয়তো আপোনালোকক খাওঁ লাগিব পাৰে। পুনৰবাৰ মোৰ আন্তৰিক হিয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহুৰ। মোৰ ভিডিঅ'বোৰ চাব।